নমস্কাৰ বন্ধুসকল, আজি আন এখন ভাল মানুহৰ ঘৰলৈ যোৱাৰ প্ৰয়াস কৰিছোঁ। আচলতে আজি যিখন ঘৰলৈ যাম সেইখন মুক্তিযোদ্ধাৰ ঘৰ, মুক্তিযোদ্ধাৰ পুত্ৰৰ ঘৰ। আৰু এই মুক্তিযোদ্ধাগৰাকীৰ আছিলে কেৰুৰাম নাথ ডাঙৰীয়া আৰু তেখেতৰ সুপত্নী হোমেশ্বৰী বাইদেউ। তেওঁলোকৰ কিছু সমস্যা আছে, বুজিবলৈ যাম আমি তেওঁলোকৰ এই সমস্যাবোৰ বুজিবলৈ যাম। একেই ৰাস্তা একেই পথ, ইয়াৰ আগলৈও আহিছিলোঁ প্ৰাৰ্থনা গৃহলৈ। সেই প্ৰাৰ্থনা গৃহৰ সমীপতে কেৰুৰাম কাই ঘৰ। বলক কেৰুৰাম কাই ঘৰৰ সৈতে আমি অন্তৰংগ মুহূৰ্তক চিপাল কৰোঁ। হ'লেও মনৰ ধনী আপোনালোক, ইয়াত যি ধৰণে সুখত আছে, চহৰত বহুত মানুহ এই ধৰণে সুখত থাকিব পৰা নাই। আপোনালোকৰ যি সুখ সমৃদ্ধি, এনেকুৱা খেতি বাতি, ঠাণ্ডা পৰিৱেশ, সেই ঠাণ্ডা পৰিৱেশটো পৃথিৱীৰ আন মানুহ উপলব্ধি কৰিব নোৱাৰে। দুখতোতো খাই আছে আপোনালোকে, সুন্দৰকৈ খাই আছে, সেই কথাটো যি নহওক মই স্মৃতিবোৰ ৰাখিছোঁ। কোন ক্লাছত? ছেকেণ্ড ইয়াৰ। কেনেকুৱা হ'ল এইটো? আয়ো ভাল হ'ব, ভাল হ'ব, বিশ্বাস। দেউতাৰ মুক্তিযোদ্ধা হয়। কেতিয়া, কিমান চনমান? এইটো 4248 চনৰ পৰা লাগিছিল যুদ্ধখন, নে 42 পৰা হৈছিল যুদ্ধখন? তাৰ আগৰ পৰা ভাৰত ত্যাগ আন্দোলন। তাৰপিছত ৰবি হেৰি কৰা, এই পাছবুকখন এই গাঁৱটোত আছে, আৰু মোৰ হেৰিটো আছে, কি কয় টিকেটটো আছিলে আমাৰ পাছবুকখন এই গাঁৱটো, এই পিছফালে হেৰি আছে। তাৰপিছত এতিয়া দেউতা মুক্তিযোদ্ধা হ'ল, তাৰপিছত দেউতা মৰিল। দেউতা পেঞ্চনটো পালে, আমি পেঞ্চনটো পোৱা আমাৰ মনত আছে বাৰু। তাৰপিছত 700লৈকে পেঞ্চন পাই লৈ দেউতা মৰি থাকিল। মৰি থকাৰ পিছত আকৌ কি নাম আছিল দেউতাৰ? দেউতা স্বৰ্গীয় কেৰুৰাম নাথ। তাৰপিছত মা থাকিলে, মা নামত আমি যেনিবা ভাঙাঘৰ হেড অফিচলৈ গ'লোঁ, গৈ তাত যোগাযোগ কৰিলোঁ। তাত যোগাযোগ কৰোঁতে তাত আমি যেনিবা দেউতাক কাগজ পত্ৰ দেখালোঁ। আমাৰ আকৌ এটা কথা কি হৈছিলে, ইয়াত কাগজ পত্ৰবিলাক দেউতাই পেঞ্চনটো লৈ তাতে জমা দিয়ে, তেজেৰিতে জমা দি গুচি আহে। আমি কাগজ পত্ৰবিলাক উলিয়াবলৈ আমাৰ বহুত সমস্যা হৈ গ'ল। তেতিয়া আমি টকা পইচা খৰচ কৰি যেনে আমি মানে যিজন অফিচাৰ তেখেতক হাত কৰি যেনিবা কাগজ পত্ৰখিনি উলিয়ালোঁ। উলিয়াওঁতে তাৰপিছত দেউতাৰ লগত সম্পূৰ্ণ কৈছোঁ আমি আমাৰ লগত জড়িত হ'ল। আমি তেখেতক লগ ধৰিলোঁ, তেখেতে MLA আছিলে, তেখেতক জড়িত হওঁতে তেখেতে আমাক যেনিবা দেখুৱালে গোটেইখিনি বস্তু। তেখেতে দেখুৱালে আমাৰো ইয়াত গণ্য মান্য ভালেখিনিতো বাৰু তাত বুকখন আছে, থেংক ইউ আপুনি চাওক, এই তলখন চাওক, এইখনো হেৰি ভাৰতীয় জনতা পাৰ্টি। এইটো মুক্তিযোদ্ধা এইখন দেউতাৰ ন? নহয়, এখন মই পাইছোঁ সেইখন টিকেট। আমি এইখন কি? এখন পেঞ্চনৰ বুক আমাৰ পাই ন? হেৰিখন পেঞ্চনৰ বুক। এতিয়া পেঞ্চনটো আমাৰ বন্ধ হৈ আছে। তাৰপিছত এতিয়া দেউতা যেনিবা 42ৰ তাৰপিছত যেতিয়া আমাৰ কাগজ পত্ৰবিলাক নোহোৱা হ'ল, তেতিয়া আমাৰ কাগজ পত্ৰবিলাক নোহোৱা হওঁতে তেতিয়া আমাৰ কি হৈ গ'ল অৱস্থা, মানে ধৰ আমি কাগজ পত্ৰ উলিয়াবলৈ কষ্ট হ'ল। কষ্ট কৰি যেনে উলিয়ালোঁ কাগজ পত্ৰ, উলিয়াওঁতে আমাৰ কি হ'ল, পিছত গৈ আমি যেনিবা দেউতাক হেৰি কৰিলোঁ, আমাৰ দেউতাক কাগজ পত্ৰ লৈ গৈ ভাঙাঘৰত আমি যেনিবা হেৰি কৰোঁতে পইচাটো আমাক যে আমাৰ নামত পেঞ্চন বুক কৰি দিয়ে। পেঞ্চন যেতিয়া আমাক বুক কৰিলে তেতিয়া আমি পেঞ্চনটো পালোঁ। পোৱাৰ পিছত যেনিবা এই বুকখন পালোঁ, তেতিয়া আমাৰ এই বুকখন আমাৰ আঁতৰলৈ আহিল। তাৰপিছত আমাৰ কিছুমান কিবা কিবি আহিছে, এতিয়া আমাৰ সেইবিলাকতো আমাৰ যথেষ্ট আনন্দ পাইছোঁ আমি ক'বলৈ। ঠিক আছে, কোৱা কি হোৱাৰ সপোন আছে? প্ৰত্যেক মানুহৰ জীৱনত নহয় কিবা এটা সপোন থাকে। তুমি কোন ছেমিষ্টাৰ? প্ৰত্যেক মানুহৰ কিবা নহয় কিবা এটা সপোন থাকে, আৰু নিশ্চয় কৰ্মমুখী হ'ব লাগিব, কামৰ মাজেৰে পথাৰৰো কাম কৰিব লাগিব। প্ৰত্যেক মানুহৰ সপোনবিলাক সফল হয়, কিন্তু এদিন ক'ৰ পৰা সফল হয় জানা? তোমালোকৰ নিচিনা ঠাইৰ পৰাও সফল হয়। আৰু আমি এনেধৰণে ডাঙৰ হৈ অহা মানুহ, প্ৰয়োজনীয়তা আছে তোমালোকৰ ঘৰখন থাকিবৰ কাৰণে, এটা সুব্যৱস্থাৰ প্ৰয়োজনীয়তা আছে। মই আশা কৰোঁ ভালে থাকা। আৰু এতিয়া চৰকাৰে কৈছে যে সেই ছোৱালীটো ছেকেণ্ড ইয়াৰ পাছ কৰি এতিয়া কলেজত পঢ়ি আছে, মুক্তিযোদ্ধাৰ ছোৱালী সেয়া হয়, আমাৰ নাতি দুটা হয় সেয়া। গতিকে সেইবিলাকো পোৱা নাই একো। গাড়ীখন কিনা চৰকাৰ দিলে, কিন্তু আমাৰ এই ল'ৰাটো এতিয়ালৈকে একো পোৱা নাই। কেৰুৰাম
ৰামনাথ এয়া মোৰ তেজপাত